বাকীহে দিছোঁ আৰু আজি ভিডিঅ'টো মানে অকল খোৱা ভিডিঅ' আৰু এক নম্বৰ খোৱা ভিডিঅ' সেইটোৱে ক'ব লাগিব। এতিয়া মানে আজি অকল খোৱাহে আৰু খাব লাগে। বোলে থাকিনো কেইদিন, খাবৰ কাৰণে জীয়াই আছোঁ। কথাটো তেনেকুৱা। এতিয়া মই খাই লওঁ বাৰু আৰু লগ পাই আছোঁ। এইটো মানে বেছিকৈ বস্তু হ'লে কোনটো খাওঁ কোনটো নাখাওঁ লাগে, তেনেকুৱা হৈছে মোৰ এতিয়া। মানে একো টেষ্ট নাপাওঁ, এনেই খাইছোঁহে আৰু সুদা ভাতকেইটা নিচিনা হ'বই নোৱাৰে। লাগিলে আপুনি টেঙা অকণমান চেপি লওক, কঁঠাল গুটি এটা লওক, মানে ধৰি লওক তেনেকৈ আৰু মাছ, পুৰা মাছ এটা হ'ব লাগে, তেনেকৈ খাবলৈ বেছি ভাল। লাগিলে সেয়া পঁইতা ভাতেই হওক, কিন্তু এনেকৈ এগালমান আইটেম লৈ ভাতটো খালে মানে সোৱাদেই নোপোৱা, মানে একো নাই আৰু একদম একো কিবা কি খাইছোঁ একো ধৰিব নোৱাৰি। এতিয়া ভাতটো খাই লওঁ। আজি দেখিলেই নহয় গোটেই কাঁহী মানে ভৰ্তি হৈ আছে আৰু ইয়াৰ আৰু এইটো ভাল পাওঁ, এইটো মাছৰ পেটু, এইটো গাহৰি, তাৰপিছত এইটো এতিয়া আকৌ গাহৰিটো টেষ্ট কৰিছোঁ দেই। আৰু এইটো পিয়ৰটো খাই দিছোঁ লগতে। এইটোহে মেইন, এইটোহে খাব লাগে। এইটো দিছ ইজ কঁঠাল গুটি। এতিয়া আৰু এটা বস্তু টেষ্টিং কৰা নাই। এয়া আছে আপোনাৰ এইটো লেগ পিচ আছে, এয়া মাছৰ পেটুৰ লগত যিটো জলকীয়া ভাজি, এইটো আছে আপোনাৰ গাহৰি মাংস, এয়া ভাত, এয়া ভোট জলকীয়া আছে, এয়া কঁঠাল গুটি আছে, আৰু এইটো এটা ইউনিক বস্তু শুকতি, চিনি পায়নে? শুকতি আছে, আৰু এইটো মাইকী হৈ বেয়া পোৱা বস্তুটো, এয়া লাও পানী অকণমান লৈ লৈছোঁ।